নমস্কাৰ সকলোকে বহুত দিনৰ পাছত আজি ব্লগ এটা লৈ আহিছো আপোনালোকৰ মাজলৈ অকমান গাটো বেয়া আছিল সেইকাৰণে ভিডিঅ' কৰা নাছিলো কেইবাদিনো হৈ গ'ল আৰু এতিয়া বাৰু ভাল পালো সেইকাৰণে ভাবিছো আজি আপোনালোকৰ মাজলৈ আহো ভিডিঅ' কৰো আপোনালোকক দেখাও আজি অকমান আপোনালোকক মই কিবা এটা দেখুৱাম আপোনালোকৰ সহায় হোৱাকে সবৰে সহায় নহবও পাৰে কিন্তু অকমান মহিলাৰ সৌন্দৰ্যৰ ওপৰত অকমান কিবা এটা মই আজি দেখুৱাম মহিলাসকলৰ কাৰণে বিশেষকৈ ভিডিঅ'টো আৰু লগতে দেখুৱাই যাম আজি দিনটো কি কৰোঁ আৰু বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মই ভিডিঅ'টো প্ৰথমতে আৰম্ভ কৰোঁতে কৈছিলোঁ যে অকমান আজি মহিলাৰ সৌন্দৰ্যৰ ওপৰত কিবা এটা কম মানে মই নিজে কৰিম মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত আজি কম কি কৰি আছোঁ আৰু এয়া বায়ে মোক কৰি দিব আৰু বাৰ পাৰ্লাৰ আছে গোলাঘাটত বা লগতে এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টো হয় আৰু বাক সেই সূত্ৰেহে মই চিনি পাওঁ বা মোৰ ঘৰলৈ তেনেকৈহে আহিছে কাৰণ মোৰ মাক ফিজিঅ'থেৰাপি কৰি আছে বায়ে মাক মানে দেৰগাঁৱত দেখুৱাইছিলে মায়ে গৈ পিনি আৰু মাক এতিয়া ফিজিঅ'থেৰাপি ল'বলৈ কৈছে সেইকাৰণে মায়ে আমাৰ ঘৰলৈ আহি পিনি ফিজিঅ'থেৰাপি লৈ আছে আৰু সেইটো চান্সতে মই বাৰ পৰা আজি নতুন এক্সপিৰিয়েঞ্চ এটা ল'ম নতুন হ'ব মোৰ কাৰণে একেবাৰে নতুন বহুতে চাগে কৰিছে হাইড্ৰা ফেচিয়েল আৰু বায়ে সেইখিনি গোটেই সামগ্ৰীখিনি মোৰ ঘৰলৈ লৈ আহিছে আৰু মই আপোনালোকক দেখুৱাম আৰু মই কেনেকৈ কৰোঁ তাৰ পাছত মোৰ ৰিজাল্টটো কি হয় সেয়াও আপোনালোকক জনাই আছোঁ লাষ্টলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু এয়া হাইড্ৰা ফেচিয়েলৰ মেচিন এইখিনি আৰু এতিয়া মই কৰিম বায়ে কৰি দিব আৰু এইটো হৈছে ফাৰ্ষ্ট প্ৰচেছ প্ৰথমতে স্কিনটো ক্লিন কৰি লয় এনেদৰে এই মেচিনটোৰ জৰিয়তে আৰু এইটো কৰোঁতে কিবা জেল লগাই লৈছিলে মুখত আৰু এনেধৰণে কৰা হৈছে আৰু ভিডিঅ' কৰি দিয়াৰ মানুহ নাই এখন হাতত ফোন লৈ পিনি এনেকৈ কৰিবলগীয়া হৈছে আৰু এইটো হৈছে ছেকেণ্ড মেচিন ইয়াৰ জৰিয়তে স্কিনৰ যোনখিনি ডেড চেলছ থাকে সেইখিনি ৰিমুভ কৰি আছে এনেকৈ আৰু বাৰ নামটোৱে কোৱা হোৱা নাই বাৰ নামটো হৈছে নীলাফাৰ খাতুন আৰু বাৰ পাৰ্লাৰখন আছে গোলাঘাট কলেজ তিনিআলিত বিষ্ণু মন্দিৰৰ অপজিটত আপোনালোকে যাব পাৰে আপোনালোকক মই সেইকাৰণে এড্ৰেছটো জনাই দিছোঁ যোন গোলাঘাটৰ হয় তেখেতলোকৰ কাৰণে সুবিধা হ'ব আৰু এইটো থাৰ্ডত কৰিছে আল্ট্ৰাছাউণ্ড বুলি কয় এই মেচিনটোৰ নাম আৰু এইটো আপোনালোকক দেখুৱাই দিছোঁ কেনেধৰণে কৰে একচুৱেলি মোৰ একদম নিউ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত সেইকাৰণেই শ্বেয়াৰ কৰিছোঁ আৰু কম মই ইয়াৰ ৰিজাল্ট কি হয় মই আপোনালোকক দেখুৱাম ফেচিয়েল কৰি থকাৰ মাজতে মানুহজন আহি পালেহি আৰু তেখেতকে ক'লোঁ যে ভিডিঅ'টো কৰি দিয়াচোন তেতিয়া অকণমান দূৰৰ পৰা তেওঁ কৰি দিছে আৰু ভিডিঅ'টো আৰু বাৰ কণ্টেক্ট নাম্বাৰ লাগিলে মোক কমেণ্ট কৰিব মই দিম বাৰ কণ্টেক্ট নাম্বাৰ আৰু বায়ে হোম ছাৰ্ভিচ দিয়ে যে সেইকাৰণে বেছি ভাল হয় যোনসকল পাৰ্লাৰলৈ আহিব নোৱাৰে তেখেতলোকে ঘৰলৈ মাতিব পাৰিব আৰু এই হাইড্ৰা ফেচিয়েলটো কৰিলেনো কি বেনিফিট হয় মই আপোনালোকক কৈ দিওঁ কাৰণ বাকে ক'ব কৈছিলোঁ বা অন কেমেৰা ক'বলৈ অকণমান লাজ কৰিলে সেইকাৰণে ময়ে কৈ দিছোঁ এই ফেচিয়েলটো কৰিলে একচুৱেলি যাৰ স্কিনত একনি প্ৰব্লেম ব্লেক হেডছ হওক পিগমেণ্টেশ্যন পিম্পলছ এইখিনি থাকে তেখেতলোকে বহুত ধুনীয়া ৰিজাল্ট পাব এটা ফেচিয়েলতেতো নাপায় 2-3টামান ফেচিয়েল কৰাৰ পাছতেই গম পাব মোৰ বিশেষকৈ একো ইমান প্ৰব্লেম নাছিলে কিন্তু কৰি চাবলৈ মন নাছিলে কাৰণে কৰিলোঁ আজি নতুন এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সেইবাবে আৰু ভিডিঅ'টোৰ লাষ্টলৈকে চাব মোৰ ৰিজাল্টটো দেখিব মোৰ এয়া একদম কমপ্লিট হৈ গ'ল ফেচিয়েল কৰি বহুত ভাল লাগিছে বহুত ভাল একদম কেনেকুৱা ধুনীয়া শ্বাইন বহুত ধুনীয়া ৰিলেক্সেশ্যন ফিল হৈছে একদম বহুত ভাল লাগিছে থেংক ইউ ৱেলকাম অকলে ইমান গাল বনালা এই নাই অকণ মাও আছে নহয় মাও অকণ হেল্প কৰি দিছে কেমেৰাত নোলায় আকৌ আৰু খাই পিনি ক'ব দেই কেনেকুৱা বনাইছোঁ নাই মই টেষ্ট কৰিলোঁ টেষ্টি হৈছে থেংক ইউ অকল আমি ফেচিয়েল কৰিয়ে মানে শেষ কৰা নাই খুৱাই বোৱাই পঠিয়াইছোঁ আকৌ ভাল ফেচিয়েল কৰি শেষ হোৱাৰ পাছতে মা মই আৰু মানুহজন ওলাই আহিলোঁ বজাৰ কৰিবলৈ বিহুৰ বজাৰ গোলাঘাটলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম ক'তনো বজাৰ কৰিলোঁ মই আৰু ভিডিঅ'টো চাই যাব
আৰু মই আহিছিলোঁ গোলাঘাটতে থকা এখন বুটিকলৈ, নামটো হৈছে সংহিতা বুটিক, আৰু ইয়াতে চেলো চলি আছে 30% অফ। আৰু মই ইয়ালৈ প্ৰায় বজাৰ কৰিবলৈ আহি থাকোঁ। চাদৰ মেখেলা মই ইয়াৰ পৰাই প্ৰায় লওঁ গোলাঘাটত, আৰু আপোনালোককো সেইকাৰণে দেখুৱাই দিলোঁ। বিহুৰ সময় হয় এতিয়া, সকলো নতুন কাপোৰ সকলোৱে কিনে, চাদৰ মেখেলা লাগেই আৰু বিহু বুলি ক'লে। আৰু ইয়াতে অকল চাদৰ মেখেলাই পোৱা নাযায়, ইয়াত অসমীয়া গহনাও পায়, আপোনালোকে অসমীয়া গহনাও ল'ব পাৰিব। আৰু মই বিশেষকৈ ইমান কৈ নাথাকোঁ, যোনগৰাকী দোকানৰ অ'নাৰ হয় তেখেতে ধুনীয়াকৈ বুজাই দিব ইয়াত কি কি পায়, কেনেকুৱা ধৰণৰ কাপোৰ পায়। আৰু বলক ভিডিঅ'টো একদম মোৰ লগত কণ্টিনিউ কৰিব। মই শ্বপিং কৰিবলৈ আহিলোঁ, বিহুৰ বজাৰ, আৰু এখন বাৰ বুটিক হয়। আৰু বা কৈ দিয়ক কি কি এভেইলেবল আছে, এতিয়া বিহুৰ অফাৰো দি আছে। হয় হয় হয়, এতিয়া আপোনাৰ মানে মোৰ বুটিকখন মেইনলি আছে আপোনাৰ গোলাঘাট মেইন টাউনতে, ভূ হোটেলৰ তলত। এণ্ড ইয়াতে আপুনি গোটেইখিনি নুনি কটন, কেঁচা পাট কটন, নুনি বাই নুনি, টচৰ পিয়ৰ মুগা, আৰু মই ৰিচেণ্টলি পাটৰো ষ্টাৰ্ট কৰিছোঁ। এণ্ড বৰ্তমান বিহুৰ অফাৰ দি থকা হৈছে আপ টু 30%। ত' আপুনি যদি কিবা কাষ্টমাইজ কৰিব বিচাৰিছে, জুৱেলাৰীখিনিও সকলো টাইপৰ পাব, কেঁচা সোণৰ কাষ্টমাইজ, যদি অৰ্ডাৰ বেছত কাষ্টমাইজ কৰোঁ আপুনি। ত' সেয়াই আৰু ঠিক আছে, ময়ো লৈয়ে থাকোঁ ইয়াৰ পৰা, সেইকাৰণে আহিলোঁ বিহু বুলি ল'বলৈ ইয়ালৈকে। আৰু এতিয়া কাষ্টমাৰো আছে, অকণমান বেকগ্ৰাউণ্ডত চাগে শুনি আছে, একো নাই। মই কি লৈছোঁ আপোনালোকক দেখুৱাম। এইযোৰ নুনি হয় ন, নুনি বাই নুনি। আৰু ফিক্স বৰ্ডাৰ আছে কাপোৰযোৰ, দেখাই দিছোঁ, বিৰাটেই ধুনীয়া। মোৰ মানে একদম আহিয়েই পচন্দ হৈছে, কালাৰটো বিৰাট ইউনিক হয়। আৰু এনেকুৱা আছে এভেইলেবল আৰু বেলেগ কালাৰ। তেনেকুৱাই পায়, মানে বিচাৰে তেনেকুৱাই পাব। ঠিক আছে, এইটো মোৰ কাৰণে ল'লোৱেই, তাৰপৰা এযোৰ গিফ্ট কৰিম বাক, আৰু এয়া মাৰ কাৰণে লৈছোঁ। আৰু বায়ে মোক এটা গিফ্ট, ফালৰ পৰা এটা সৰু গিফ্ট এটা। থেংক ইউ। আহিব আকৌ। আজিৰ ভ্লগটো ইমানেই আছিলে, আশা কৰিছোঁ চাই ভালেই পালে। আৰু লগতে যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। অন্য এটা ভ্লগত আকৌ লগ পাই আছোঁ। বাই বাই, লাভ ইউ অল, ষ্টে টিউন।